हेलो फ्रेंड्स रेडिओ शाफिल चेनेल तरफर পৰা সকলোকে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ এই চেনেলৰ নতুন ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ইয়াতে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো বজাই দিব। আৰু মোৰ ইয়াৰ আগৰ ভিডিঅ'টো মই দিছিলোঁ, আপোনাৰ মোবাইলটো যদি হেৰুৱাই যায় তেনেহলে আগৰ ভিডিঅ'টো চাই ল'ব। তো ফ্ৰেন্ডস আজি আপোনালোকলৈ লৈ আহিছোঁ এনআৰসিত আপোনাৰ নামটো কেনেকৈ চাব। তাৰ বাবে প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব। মই ক্ৰোমত গৈছোঁ, ইয়াতে nrc.assam.nic.in ক্লিক কৰিব। তে সার্চ কৰাৰ পিছত আপোনাৰ এইটো পেজ ওপেন হ'ব আৰু ইপিনে ওপৰত এই তিনটা পইণ্টত ক্লিক কৰি আপোনাৰ মোবাইলটো ডেস্কটপ সাইড কৰি ল'ব। তো এতিয়া ডেস্কটপ সাইট হৈ গৈছে। এতিয়া ইয়াতে চাব বহুত কেইটা লিংক দিয়া আছে আপোনাৰ। মই একদম শেষৰটো ক্লিক কৰিছোঁ। ওয়েবসাইটটো প্ৰবলেম দি আছে। আকৌ ব্যাক কৰি আকৌ ক্লিক কৰিব। প্ৰবলেম দি আছে অলপ। আহি গৈছে। তাকো ক্যাপচাটো হানাই ৰিলোড কৰিব। আহি গৈছে। এতিয়া আপোনাৰ নাম্বাৰটো এআৰএন নাম্বাৰটো দিব। এটা মই দিছোঁ। এতে 14WU88 তে সার্চ কৰিব। ওয়েবসাইটটো প্ৰবলেম আছে, তো ব্যাক কৰি আকৌ লিখিব 1VDAYQ। এই চাইছে আপোন আহি গৈছে। ইয়াতে দুজনৰ হৈ গৈছে আৰু 2 মেম্বাৰ আইডি 2 and 3 পেন্ডিং হৈ আছে। এইটো চিন্তা কৰিব নালাগে, আপোনালোকৰ পেন্ডিং হ'ব পাৰে। এইটো নিউ আপডেটত আপোনাৰ নামটো আহি যাব। আৰু যদি ইয়াৰ পৰা প্ৰবলেম দিয়ে, মই ডেসক্ৰিপশন বক্সত মই এটা লিংক দি আছোঁ। সেই লিংকত আপোনাৰ লগে লগে আহি যাব। আপোনাৰ ওয়েবসাইটটো লগে লগে খোল খাব। তো থ্যাংক ইউ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, যাতে সোনকালে বেলেগে এই ভিডিঅ'টো চাই এনআরসিৰ নামটো চাব পাৰে। আৰু নতুন নতুন ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। থ্যাংক ইউ ফ্রেন্ডস।